হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। প্ৰথমতে মই অনামিকাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি বাহঁতৰ ঘৰত যাব ওলাইছোঁ। জেঠা নাযায়, কিবা কাম আছে বোলে। আমি যাওঁ এতিয়া। গাড়ীতে তেল ভৰাব লৈছোঁ। তেল ভৰা আৰু আমি বাহঁতৰ ঘৰ আহি পালোঁ। আহি পাই এতিয়া হাত ভৰি ধুই চাহ খাবলৈ লৈছোঁ। এয়া দাদা, জেঠি, মা, মই খাবলৈ লৈছোঁ এয়া চাহ। যিহেতু বাহঁতৰ ঘৰত আগতে যোৱা নাছিলোঁ, আজিয়ে প্ৰথম গৈছোঁ, সেইকাৰণে ভিডিঅ' বনাব ভাল নালাগিল, নবনালোঁ আৰু এতিয়া বনালোঁ যাবৰ সময়ত। বাই বাই। বাই বাই। এয়া দেখিছেনে কিমান ট্ৰেফিক জাম লাগিছে। এতিয়া বাহঁতৰ ঘৰৰ পৰা আহি আছোঁ। কালি আহি আৰু ভিডিঅ' নবনালোঁ, ভাগৰ লাগিল, সেইকাৰণে ভিডিঅ' বনাব মন নগ'ল। এতিয়া দাদা আৰু মই দোকানত আহিছোঁ বজাৰ কৰিবলৈ। এয়া মায়ে আলু কুটি আছে। এয়া আটা, দোকানৰ পৰা আটা আনিলোঁ। এতিয়া ৰুটি খাম। মই এতিয়া ৰুটি বেলি আছোঁ। এয়া ৰুটি বেলি আছোঁ। মায়ে ৰুটি সেকি আছে। এয়া মায়ে সেকি আছে ৰুটি। এয়া মই বেলি আছোঁ। দাদাই মোবাইল চাই আছে আৰু একো কাম চাম নাই। আমি অহাৰ কাৰণে আৰু ভাল হৈছে আৰু তাৰ কাম চাম কৰা নাই। আচলতে ৰাতিপুৱা ভাত খাওঁতে দেৰি হ'ল। দাদাই কিবা কাম কৰিছিল, সেইকাৰণে এতিয়া এয়া দুপৰীয়া মানে গধূলিয়ে হ'বৰ হ'ল। এতিয়া আমি ৰুটি খাই মই চব্জি কাটি দিলোঁ মাক। এয়া মটৰ, আলু, গাজৰ, ফুলকবি, ৰঙালাও এয়া চব্জি বনাব। এয়া বিলাহী আৰু পিঁয়াজ, আদা, ৰচুন ভাজি আছে। এয়া দিব আৰু এয়া চব্জি বনাব। এতিয়া সকলোৱে ভাত খাব লৈছোঁ। এয়া তৰকাৰী, এয়া দালি, এয়া দাদা খাই আছে, এয়া মায়ে খাই আছে। কেনেকুৱা হৈছে বাৰু দাদা? বঢ়িয়া হৈছে। আজিৰ পৰা আমাৰ হাতৰ খাবলৈ নোপোৱা। কাইলৈ মা আহিব নহয়, মাৰ হাতৰ খাবলৈ পাবা কালি। তাকেইতো, ভালেই হ'ব দিয়া। কাইলৈ আমি যাম। দাদা কম্পিউটাৰত যাব ওলাইছি। আমি যাম। কেনেকুৱা লাগছে আজি? বিৰাট ভাল লাগিছে। এনকে ক'লা? সেনকে ক'লো। ইছ, দুখ লাগিল। হয় নেকি? আৰু নাহো। নাহা? নাহো। কান্দিম আজি ৰাতি। আৰু মাতিলেও নাহো। মা পিছে হেৰি দুখ লাগিব ৰাতিলৈকে কান্দিম আজি মই। তেতিয়াহ'লে আহিম। হয় নেকি? গুৱাহাটী থাকো ন, পানীৰ বহুত অভাৱ। আৰু অলপ পানীৰ কাৰণে বহুত তৰ্কিব লাগে। উপায় নাই, দেখাই পাব। নিজৰা মানে ডাঙৰ নিজৰা নহয়, এনে অলপ অলপকৈ পানী আহি থাকে। সেইখিনি নিবৰ কাৰণে মানুহবোৰ লাইন পাতি আছে। তাত কুঁৱাও আছে, কুঁৱাৰ পৰা পানী আনে। দাদাই কুঁৱাৰ পৰা পানী আনি আছে। কেনে লাগছে আজি আমি যাম?
কেনে লাগছে মানে এতিয়া ঘৰখন ভৰি আছিল এতিয়া খালী হ'ব অঁ খালী কৰিব আহিছে আৰু আহিম নে ভিডিঅ' কৰি আছে হা ভিডিঅ' কৰি আছে বেয়াকৈ নকব ভিডিঅ' কৰি আছে কৰক দা আৰু মই বেয়া কথা কৈছোঁ নেকি যাওঁতে বাই অঁ আই থাকিবি মাজে মাজে আহিব লাগিব যাওঁ আৰু আজি দাদাত নাই বাৰু কম্পিউটাৰত গৈছে দোকানত গৈছে জেঠাও দোকানত গৈছে এতিয়া মই যাওঁ বাই বাই এতিয়া আমি কাছাৰীত উঠিব যাই আছোঁ কাছাৰীত বাছৰ পৰা নামিলোঁ এতিয়া বাছলৈকে যাই আছোঁ এতিয়া আমি আহি পালোঁ ঘৰ এয়া ভাইটি এয়া বহুত দিনৰ মূৰত লগ পাইছোঁ চাওঁ আৰু যেতিয়া মাহঁতৰ ঘৰৰ পৰা আমি এতিয়া আহি পালোঁ এতিয়া মই মুখ হাত ধুই ফ্ৰেছ হৈ আপোনালোকক লগ পাই আছোঁ এয়া কাছাৰীত লৈছিলোঁ পিঁয়াজ পাত আৰু ব্ৰকলি তাৰপিছত এয়া জেঠিহঁতৰ পৰা দিছে ৰ'ব খুলি কেনে দেখি আছোঁ এয়া কিবা বিস্কুট দিছে আৰু এই ভুজিয়া মিঠাই এয়া কিবা মিঠাই দিছে আৰু আহি পেলাই ভাত খাবৰ মন নগ'ল সেইকাৰণে মেগী বনাই লৈছোঁ এতিয়া অনা পিঁয়াজ পাতো দিছোঁ আৰু এয়া চাহ বনাই এতিয়া খাই লওঁ মা আৰু মই ভাইটিকো দিম বাৰু এয়া ভাইটি শুই আছে টিভি চাই এতিয়া খাই লওঁ আপোনালোকক দেৰিকৈ লগ পাই আছোঁ আমাৰ চাহ হোৱাৰ পিছত এই দেউতা আহিল নলবাৰীৰ পৰা চেণ্ডেল জোতা আনিছে দেউতাৰযোৰ মই এবাৰ পিন্ধি চালোঁ এয়া ভাইটিৰ জোতা এয়া চেণ্ডেল আনিছে আৰু কিবা খোৱা বস্তু আনিছে এয়া খোৱা বস্তু আনিছে এইটো এয়া ৰুটি এয়া ক্ৰীম বন কিজনীয়ে আনিছে পিছত খাম আৰু এতিয়া চাহ খাই উঠিলোঁ যে দেৰিকৈ খাম গুড মৰ্ণিং সকলোকে কালি আহিলোঁ আহি আৰু ভিডিঅ' কৰা নহ'লে ৰাতি শুই থাকিলোঁ ভাগৰ লাগি গ'ল সেইকাৰণে শুই থাকিলোঁ আৰু আজি এতিয়া উঠি মুখ হাত ধুই চাহ পানী খালোঁ চাহ পানী খাই এতিয়া কলেজত যাব ওলাইছোঁ হ'ব তেন্তে আজিলৈ এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ ভাল লাগিছে যদি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু আজিলৈ বাই বাই